মৰমৰ বন্ধু-বান্ধৱীসকল শিক্ষামূলক বাৰ্তা চেনেলত আপোনালোক সকলোকে স্বাগতম। লৈ আছো অতি ভাল খবৰ যেহেতু স্পেশাল টেট অনুষ্ঠিত হ'বলৈ গৈ আছে। স্পেশাল টেট অনুষ্ঠিত হ'ব 3 অক্টোবৰ 2021ত যেহেতু সেপ্টেম্বৰ মাহত 10000 শিক্ষকৰ বিজ্ঞাপন ওলাব। যিসকলে স্পেশাল টেটত পাছ কৰিব তেওঁলোকে এই বিজ্ঞাপনত অংশগ্ৰহণ কৰিব পাৰিব। স্পেশাল টেটৰ যিখন নটিফিকেশন ওলাইছে সেই নটিফিকেশনৰ বিষয়ে আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ আলোচনা কৰিম। যদিহে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নটিফিকেশন প্ৰকাশ পাইছে 7 ছেপ্টেম্বৰ 2021 য'ত উল্লেখ আছে it is for the general information of all concerned that due to COVID-19 pandemic the special TET examination could not be conducted on 28/02/2021 যেহেতু 28 ফেব্ৰুৱাৰী 2021ত অনুষ্ঠিত হ'বলগীয়া আছিল স্পেশাল টেট কিন্তু ইয়াত উল্লেখ কৰিছে যে COVID-19 পেন্ডিঙৰ কাৰণে স্পেশাল টেট অনুষ্ঠিত হ'ব পৰা নাই। একচুয়ালি ইয়াত ৰিজনটো ভুল লিখিলে। ইয়াত লিখিব লাগিছিল যে নিৰ্বাচনী অধিৱেশনৰ কাৰণেহে এক্সামটো পষ্টপন কৰিব লগা হ'ল আৰু তেতিয়া এক্সামটো পষ্টপন কৰি দিছে কিন্তু ডেট উল্লেখ কৰা নাছিল। কিন্তু যোৱাকালি এখন নটিফিকেশনত উল্লেখ কৰিছে যে it is decided to hold the special TET examination on 3rd October 2021 তাৰ মানে স্পেশাল টেট অনুষ্ঠিত হ'ব 3 অক্টোবৰ 2021 তাৰিখে। তাৰ পিছত উল্লেখ কৰিছে যে secondly due to administrative exigencies the center of the candidates of the some of the districts are shifted to other district সকলো ডিস্ট্ৰিক্টতে এক্সাম চেণ্টাৰ দিয়া নহ'ব এইবাৰ যেহেতু প্ৰশাসনিক ব্যৱস্থাৰ কথা আছে গতিকে কেইটামান ডিস্ট্ৰিক্টৰ এক্সাম চেণ্টাৰবোৰ অন্য এটা ডিস্ট্ৰিক্টলৈ ট্ৰান্সফাৰ কৰা হৈছে। TET empowered committee Assam will issue fresh admit card to each of the candidates showing the revised date and examination center গতিকে সকলোকে আকৌ নতুনকৈ এডমিট কাৰ্ড দিয়া হ'ব আৰু এটা নতুন চেণ্টাৰ দিয়া হ'ব। All the candidates will have to download their revised admit card from 10 AM of 10th September 2021 তাৰ মানে সকলো ক্যান্ডিডেটে এডমিট কাৰ্ড তেওঁলোকে ডাউনলোড কৰিব পাৰিব 10 ছেপ্টেম্বৰ ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ৱেবছাইটটো হৈছে www.sscs.assam.gov.in মই মোৰ ভিডিঅ' ডেসক্ৰিপচনত দি দিম লিংকটো আপোনালোকে তাত ক্লিক কৰি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। The candidate has to provide his or application number and the password for downloading the revised admit card এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱৰ্ডটো দৰকাৰ হ'ব। আজিৰ ইনফৰমেশ্যন এইখিনি আছিল যে স্পেশাল টেট অনুষ্ঠিত হ'বলৈ গৈ আছে 3 অক্টোবৰ 2021 তাৰিখে। যদিহে মোৰ ভিডিঅ' চাই ভাল পাইছে লাইক এটা কৰি দিব, যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।